হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহি আছোঁ এয়া অৰ্কিড পাৰ্কত সোমাবলৈ। কাজিৰঙা অৰ্কিড পাৰ্ক। এয়া মোৰ হাজবেণ্ডে টিকেট কৰিবলৈ গৈছে। সৰু ল'ৰা ছোৱালীৰ কাৰণে টিকেট নালাগে, এডাল্টৰ কাৰণে 130 পাৰ হেড। এয়া হৈ গ'ল কাজিৰঙা অৰ্কিড পাৰ্কৰ সন্মুখভাগৰ দৃশ্য। ইয়াত বিভিন্ন দোকান আছে। ইয়াত বিভিন্ন জনজাতীয় সাজপাৰ, থলুৱা সা সামগ্ৰী, হাতেৰে বনোৱা সা সামগ্ৰী পোৱা যায়। আমি সোমাবলৈ গৈ আছোঁ। এইখন হৈ গ'ল মুখ্য দুৱাৰ। ইয়াতে টিকেট চেক কৰিব। এয়া প্ৰথমতে গৈয়ে সোঁহাতে আছে বিভিন্ন অৰ্কিডেৰে ভৰা মেইন পাৰ্কখন। এয়া দেখিছে নেকি সুন্দৰ কপৌ ফুল। আমি যে বজাৰত কিনিবলৈ পাওঁ বগা ৰঙৰ কপৌ ফুলটো, তেনেকুৱা। যিহেতু এতিয়া বহাগ মাহ, গোটেই কপৌ ফুলেৰে ভৰি আছে এই পাৰ্কখন। সাধাৰণতে কপৌ ফুল দেখা নাযায়, বাকীবোৰ অৰ্কিড দেখা যায়। এতিয়া কিন্তু সম্পূৰ্ণ কপৌ ফুলেৰে ভৰ্তি হৈ আছে। গোটেই পাৰ্কখন কপৌ ফুলৰ সুগন্ধেৰে আমোলমোলাই আছে। যেনিয়ে চাওঁ তেনিয়ে কপৌ ফুলে কপৌ ফুল। কপৌ ফুল আৰু লগতে ঢোলৰ গুমগুমনি, পেঁপাৰ মাত। মানে ইয়াত সোমোৱাৰ লগে লগে বিহু বিহু আৰু লাগি গৈছে। অৰ্কিডৰ ভিতৰত কেৱল কপৌ ফুলৰে গোন্ধ থাকে, বাকীবোৰ অৰ্কিডৰ গোন্ধ নাথাকে। এয়া চাওকচোন, বিভিন্ন ৰঙৰ অৰ্কিড কি সুন্দৰ লাগিছে দেখিবলৈ। কি যে নানা ৰঙী অৰ্কিড, ইমান ভাল লাগিছে দেখিবলৈ। এইখিনি হালধীয়াখিনি চাওক, কি মৰম লগা। এতিয়া বোলে অলপ কমিছে অৰ্কিড। এতিয়া মাৰ্চ মাহত লাখৰ ওপৰত হৈছিলে বুলি কৈছে। এতিয়া অলপ কমিছে, এতিয়া 1000লৈ নামিছে বোলে। এয়া আমি সোমাইছোঁহি। এইটো এটা সংগ্ৰহালয়ৰ নিচিনা। ট্ৰেডিশ্যনেল কাপোৰ, সা সামগ্ৰী, বহুতখিনি বস্তু আছে। এয়া পাটৰ, মুগাৰ কাপোৰ সজাই থোৱা আছে। ভিতৰলৈ এইটো এটা গেলেৰীৰ নিচিনা। এয়া প্ৰথমতে আছে আমাৰ অসমৰ মানচিত্ৰ। এয়া অসমৰ হিষ্টৰিকেল ঠাইসমূহ দেখুওৱা হৈছে ফটোত। এয়া আমি সোমাইহি বাদ্যযন্ত্ৰৰ সংগ্ৰহালয়ত। ইয়াত আমাৰ বিভিন্ন থলুৱা বাদ্যযন্ত্ৰ, ঢোল, মৃদং, খোল, পেঁপা, তবলা সকলোবোৰে আছে, দবা। এয়া মোৰ ছোৱালীজনীৰ লগত পাৰ্কত। ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা পাৰ্কো আছে। এয়া মই উঠি গৈ আছোঁ এটা চাংঘৰলৈ। লাহে লাহে উঠি গৈ আছোঁ, অলপ ভয়ো লাগিছে। মানে ইমান মজবুত ধৰিব পৰা নাই বাঁহৰ জখলাডাল, কিন্তু মজবুতেই আছিলে, মানুহ উঠিব পৰা। এয়া আমি কেকটাছ পাৰ্কত সোমালোহি। ইয়াত বিভিন্ন ধৰণৰ কেকটাছ আছে। খালি বহুত গৰম ইয়াত। যিহেতু কেকটাছে গৰম ভাল পায়, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে ইয়াত। মৰুভূমিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে ইয়াত, যাতে কেকটাছখিনি ভালদৰে হয়।
এতিয়া আমি গৈ আছোঁ ব'টিং বিচাৰি। আগতে আহোঁতে এনেকৈ ভিতৰলৈ ব'টিং কৰিবলৈ গৈছিলোঁ, কিন্তু কৰা নহ'ল। এতিয়া আকৌ বিচাৰি যাওঁ ব'লক। একেবাৰে অটব্য অৰণ্যৰ মাজেদি অহা নিচিনা লাগিছে। গৈ আছোঁ। কোনো মানুহ চানুহ নাই। এয়া আমি তিনিওটা গৈ আছোঁ হাবিৰ মাজেদি। গৰমো বহুত। এয়া পাই গ'লোগৈ ব'টিং। ইয়াত কোনো টিকেট চিকেটৰ চিষ্টেম নাই। ইয়াত অকলে নাৱৰীয়াজন ৰৈ আছিলে। তেওঁ ক'লে কিবা এটা দি দিলেই হ'ব, যি মন যায় তেনেকৈ। ইয়াত কোনো ফিক্স ৰেট নাই। এয়া আমি তিনিওটাই এখন নাৱত। ইয়াৰ আগৰবাৰ আহোঁতে আমাৰ কৰা হোৱা নাছিল ব'টিং, এইবাৰ পাই গ'লোঁ। গতিকে আশা এটা পূৰণ হ'ল। কাজিৰঙা অৰ্কিড পাৰ্কত ব'টিং কৰা ভাল লাগিলে। গৰম যদিও, গৰমত ঘামি গৈছোঁগৈ আমি। তাইও বহুত ভাল পাইছে। ব'টিঙৰ পিছত আমি আকৌ যাম বিহু নাচ চাবলৈ। বিহু নৃত্য প্ৰদৰ্শন কৰিব বিহুৰ দলে। ব'লক বিহু নৃত্য উপভোগ কৰোঁ আৰু আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।